প্ৰথমতে আমাৰ সকলো সাংবাদিক বন্ধুসকললৈ ধন্যবাদ জনাইছোঁ। আজি বিশেষভাৱে কিছু ইছ্যুৰ কথা লৈ পেলাই ইয়াতে সংবাদমেল অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম কথা হ'ল কি গোটেই বিশ্বজুৰি বৰ্তমান COVID-19 লগত সকলো দেশে যুঁজি থাকিবলগীয়া হৈছে। অতি পৰিতাপৰ বিষয়। আমাৰ ভাৰতবৰ্ষও যথেষ্টখিনি লোক আক্ৰান্ত হৈ আছে, তাৰে ভিতৰত অসম অন্যতম। অসমো তেনে এটা পৰিৱেশৰ সন্মুখীন হ'বলৈ বাধ্য হৈছে আৰু অসমৰ সকলো শ্ৰেণীৰ ৰাইজ, জনসাধাৰণ, চৰকাৰ, প্ৰশাসন সকলোৱে সজাগ হৈছে আৰু এই ক্ষেত্ৰত চৰকাৰৰ যিটো প্ৰশাসনৰ যিটো ভূমিকা যথেষ্ট শলাগ ল'বলগীয়া আৰু এইকাৰণে আমি প্ৰথমতে ৰাজ্য চৰকাৰ তথা প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ আৰু সকলো জনসাধাৰণক ইয়াৰ ওপৰত সজাগ আৰু সচেতন হৈ আগবাঢ়িবলৈ আহ্বান জনাইছোঁ। যিখিনি নিয়ম নীতি আমি পালন কৰিবলগীয়া আছে এইখিনি সকলোৱে যাতে পালন কৰে, সকলো ৰাইজক মই আহ্বান জনাইছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ শেহতীয়াভাৱে BTC অঞ্চলত যিহেতু এটা ৰাজনৈতিক বাতাবৰণ নিৰ্বাচনক লৈ পেলাই চলি আছে, নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি 4 তাৰিখত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া আছিলে, কিন্তু এই কৰোনা যি ভাইৰাছ বিয়পোৱাৰ কাৰণে আজি নিৰ্বাচন আয়োগে পিছুৱাই দিবলগীয়া হ'ল আৰু এই ৰাজনীতি নিৰ্বাচনক কেন্দ্ৰ কৰিয়ে BTC অঞ্চলত এটা উত্তপ্ত পৰিস্থিতি হৈ থকাৰ পৰিৱেশ আমি দেখিবলৈ পাই আছোঁ। ইয়াত শাসকীয় দল, বিৰোধী দল, গোটেইবিলাক ৰাজনীতি দলবিলাকৰ এতিয়া তৎপৰতা আমি দেখিবলৈ পাইছোঁ। বিশেষভাৱে BPF দলৰ কিছুমান পালি নেতাবিলাকে আজি UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত যিভাৱে আক্ৰমণাত্মক হৈ পৰিছে এইটো আমাৰ দৃষ্টিগোচৰ হৈছে আৰু তেখেতসকলে যিবোৰ ইছ্যু ওলাই পালে আজি প্ৰমোদ বড়োক আক্ৰমণ কৰি আছে, অত্যন্ত দুখজনক আৰু তেখেতসকলে আচলতে আনৰ ওপৰত আক্ৰমণ কৰাৰ আগতে নিজৰ দুখ কি আছে এই কথাখিনি নিজে বিচাৰ কৰি চোৱাটো ভাল। এতিয়া ডাবল ভোটাৰশ্বিপৰ যিটো কথা কৈ আছে, ডাবল ভোটাৰশ্বিপ বুলি ক'লে আজি আমি দেখি আছোঁ বৰ্তমান ডেপুটি চিফ খাম্ফা বৰগয়াৰী, ৰেৱা নাৰ্জিহাৰী, অলিন্দ্ৰ মুছাহাৰী, ৰাজীৱ ব্ৰহ্ম, কাৰ্যবাহী সদস্যসকল, তেখেতসকলৰো ডাবল ভোটাৰশ্বিপ আছে। প্ৰমোদ বড়ো ডাঙৰীয়া ডাবল ভোটাৰশ্বিপৰ কাৰণে যদি তেখেতসকলে কিবা আইনী ব্যৱস্থা ল'বৰ বিচাৰিছে, তেওঁলোকে আগতে তেওঁলোকৰ ওপৰত নিজৰ দলীয় সতীৰ্থ কৰ্মীবিলাকৰ ওপৰতে একশ্যনটো লৈ লওক। এই কথাখিনি তেওঁলোকে ভাবি চিন্তি চোৱাটো উচিত আছিল, কিন্তু তেওঁলোকে যদি আনক আক্ৰমণ কৰিয়েই যদি ভাল পায়, আমি ক'ব বিচাৰোঁ যে তেওঁলোকৰ সতীৰ্থসকলৰ এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিখিনি তেখেতৰ সংগীবিলাক আছে, তেখেতৰ যিবিলাক EM বিলাক আছে, তেখেতসকলৰ ওপৰতে তেওঁ প্ৰথম পদক্ষেপটো লৈ লওক আৰু তেতিয়া ৰাইজে সন্তুষ্ট হ'ব। কাৰণ কিয় ভায়োলেশ্যনটো কোনে কৰিছে, কোনেওতো তেখেতসকলে যেনেকৈ আঙুলিয়াই দিছে তেনেকৈতো ভায়োলেশ্যন প্ৰমোদ বড়োই কেৱল ডাবল ভোটাৰশ্বিপ মেইনটেইন কৰিছে সেইটোতো নহয়। আৰু দেশৰ আমি বিভিন্ন ৰাজনীতি নেতাবিলাকক আমি দেখিবলৈ পাইছোঁ ডাবল ভোটাৰশ্বিপ তেওঁলোকৰ সকলোৰে প্ৰায় মানুহৰে আছিলে আৰু ইয়াৰ ক্ষেত্ৰত আমি BTC যিখিনি কাউন্সিলৰ নেতাবিলাক আছে তেওঁলোকৰ ওপৰত এই কথাখিনি আমি ক'ব পাৰোঁ তেখেতসকলৰো যথেষ্ট আছে বহুতৰ। তো ইয়াৰ ওপৰত ব্যৱস্থা যদি ল'ব বিচাৰিছে হাগ্ৰামা মহিলাৰী প্ৰথমতে তেওঁলোকৰ ওপৰতে ব্যৱস্থাটো লওক। আৰু 2 নম্বৰ কথাটো হ'ল কি কিছুমান বেছলেছ এলিগেশ্যনছ শেহতীয়াভাৱে UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত যিখিনি এলিগেশ্যন আনি আছে সম্পত্তিক লৈ পেলাই, সম্পত্তি বেছ কৰি পেলাই যিখিনি কৈ আছে, এই কথাবিলাক আচলতে একদম বেছলেছ। কোনো তাত সঠিক তথ্য তেওঁলোকৰ হাতত নাই। তেওঁলোকে ওপৰে নিজৰ দুখ ঢাকিবৰ কাৰণে আনক দুখ দিব বিচাৰি আছে। প্ৰমোদ বড়ো আজি না চিফ হৈছে, না EM হৈছে, না MCLA হৈছে, না চেয়াৰমেন হৈছে, না মেম্বাৰ হৈছে। VCDCৰোতো চেয়াৰমেন হোৱা নাই, ইমান পইচা লুটিবলৈ।
তেওঁলোকে যিবিলাক অভিযোগ আনি আছে এইটো সম্পূৰ্ণভাৱে বেছলেছ ৰাজনৈতিকভাৱে নিৰ্বাচন কেন্দ্ৰিক কিছুমান ভোটাৰ ৰাইজক মানে প্ৰমোদ বড়োৰ ফালৰ পৰা মানুহখিনিক আঁতৰাই লৈ যাব পাৰে নেকি হোজা মানে ভোটাৰসকলক তেনেকুৱা এটা তেওঁলোকে বেছলেছ কিছুমান এলিগেশ্যন আনি আছে ইয়াত আমি দেখিবলৈ পাইছোঁ যে অথচ হাগ্ৰামা মহিলাৰীয়ে বিগত 15 বছৰৰ যিটো শাসন এই শাসনকালত কিন্তু তেওঁ বহুত দুৰ্নীতি কৰাৰ মানে অভিযোগ এতিয়ালৈকে আছে আৰু ইয়াত যদি প্ৰথম আমি ক'ব লাগে কেগৰ যিটো প্ৰতিবেদন আছিলে 2014লৈকে যিটো এটা মানে কেগে 2 বছৰীয়া এটা ৰিপৰ্ট দাখিল কৰিছিল সেই ৰিপৰ্টৰ ওপৰত যদি ভিত্তি কৰি চোৱা যায় তাত বহুত খেলিমেলি আছিলে ধনৰ লেনদেনৰ ক্ষেত্ৰত বা ধন অপচয়ৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকৰ হেৰি আছিলে অভিযোগ আছিলে তো এইবিলাক ইনকুৱাৰী কৰক এইবিলাক মানে এতিয়া তেওঁলোকে ইয়াৰ ওপৰত এটা জাষ্টিছ দিবলৈ চেষ্টা কৰক কি হৈ আছিলে তো ইয়াত আমি দেখিবলৈ পাইছোঁ আৰু বিভিন্ন সময়ত শেহতীয়াভাৱে আমি দেখিবলৈ পাইছোঁ স্কুল বেগৰ নামত মানে 1.52 crore টকা কেলেংকাৰী শেহতীয়াভাৱে আৰু মস্কুইটো নেট মানে আঁঠুৱাৰ যিটো কেলেংকাৰী 18.9 কোটি তাৰ পিছতো লটাৰীৰ নামত 2.8 কোটি এইটো শিশু খাদ্যৰ নামত 1.46 কোটি আৰু কি বুলি কয় ছটা আৰু কি আছিলে এইটো খুটাৰ নামত 15 কোটি টকা এইবিলাক কেলেংকাৰী শেহতীয়াভাৱে হৈছে এই কেলেংকাৰীবিলাকক মানে এতিয়া তদন্ত কৰিব লাগে আৰু ইয়াৰ ওপৰত এটা জাষ্টিছ দিব লাগে এতিয়া প্ৰমোদ বড়োৰ কথাটো হ'ল কি প্ৰমোদ বড়ো আজিলৈকে কোনো তেনেকৈ মেম্বাৰ হোৱা নাই চেয়াৰমেন হোৱা নাই তেখেতৰ সম্পত্তি বহুত আছে আমি সেইটো নাজানো কেৱল এইখিনিয়ে জানো যে প্ৰমোদ বড়ো এজন জাতি সেৱা কৰিবৰ কাৰণে সমাজ সেৱা কৰিবৰ কাৰণে এটা দায়িত্ব দীঘলীয়া সময় লৈছিলে আৰু তেখেতে যিভাৱে কাম কৰি গৈছিল সকলোৱে দেখিছে সকলোৱে জানে প্ৰমোদ বড়ো বুলি কওঁতে ইয়াত মানে কোনোবা BPFৰ নেতাই তেখেতৰ ওপৰত বিভিন্ন ধৰণৰ মানে অভিযোগ আনিব পাৰে আমি শেহতীয়াভাৱে দেখিছোঁ যে তেখেতৰ ওপৰত যিটো এলিগেশ্যন আনা হৈছে কিমান কোটি ক'লে 7 কোটি টকা মানে তেখেতৰ সম্পত্তি আছে আৰু তেখেতৰ যদি 7 কোটি সম্পত্তি আছে আমি নাজানো একমাত্ৰ এটা কথাই জানো যে তেখেতৰ ওপৰত যিখিনি এলিগেশ্যন আনা হৈছে এই যে হিচাপ যিটো তেওঁলোকে দেখুৱাই আছে সেইটো গতিকে এইটো এটা বেছলেছ এটা এলিগেশ্যন তেখেতৰ ওপৰত যিটো আনিছে সেইটো বেছলেছ এলিগেশ্যন আৰু দেখা গৈছে তেওঁ যেহেতু ৰাজনীতিৰ ক্ষেত্ৰত কোনো পৰ্যায়ে হাত নাছিলে বা এনেকুৱা কিছুমান চৰকাৰী কাম চলা নাছিলে তেনে ক্ষেত্ৰত হাগ্ৰামা দেৱে তেওঁৰ সম্পত্তি থকা বুলি কি তথ্যত প্ৰমাণ আছে নিজৰ সম্পত্তি আছেতো গতিকে অগাধ সম্পত্তি তেওঁ যিহেতু গঢ়ি ল'লে গতিকে তেওঁ ভয় কৰি আছে মুখটো কালিলৈ তেওঁ হেৰি কৰিব গতিকে এতিয়াই ইলেকশ্যনৰ আগতে তেওঁক মানে প্ৰমোদ বড়োক অপপ্ৰচাৰ চলাই পেলাই তেখেতক পাৱাৰত আহিব নিদিলে ভাল হ'ব সেইটো ভাবি আছে এতিয়া হাগ্ৰামা মহিলাৰী কিয় ভয় কৰি আছে আজিৰ তাৰিখত আমি প্ৰায় মানুহে জানে মইহে অলপ কমকৈ জানো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কিমান সম্পত্তি আছে মইহে অলপ কমকৈ জানো কিন্তু মই এইখিনি জানো যে তেখেতৰ গৌৰাং ভেলী হোটেলটো আছে কোকৰাঝাৰত আৰণাই কমপ্লেক্স চেমাগাঁও কোকৰাঝাৰত আছে এইবিলাক তেখেতৰ সম্পত্তি ক'ৰ পৰা হ'ল তাৰপিছত পেট্ৰল পাম্প দুটা আছে কোকৰাঝাৰ টাউনত তাৰপিছতো শ্বপিং মল আছে কোকৰাঝাৰত এইবিলাক ক'ৰ পৰা আহিছে তাৰপিছত 300 বিঘাৰ এটা পুখুৰী আছে কোকৰাঝাৰত তাৰপিছত 1000 বিঘাতকৈও বেছি মাটি বিভিন্ন ঠাইত আছে তেখেতৰ তো তাৰপিছত আৰু ক্ৰেছাৰ মেচিন আছে তাৰপিছত ক্ৰেছাৰ মেচিন আমগুৰি কোকৰাঝাৰত আছে CC ব্লকৰ তাৰপিছত MRM হস্পিটেল আছে কোকৰাঝাৰত আৰু আছে বিভিন্ন মানে হেৰিবিলাকত গুৱাহাটীৰ হোটেলবিলাকত তেখেতৰ শ্বেয়াৰ আছে আৰু তাৰপিছতো বিভিন্ন কণ্ট্ৰেক্টৰবিলাকৰ লগত তেখেতে শ্বেয়াৰ হোল্ডাৰ হিচাপে থাকে এই যে ঠিকা ঠুকুলিবিলাক যে চেংচন কৰি দিয়ে তাত তেখেতৰ এটা মানে বুজন পৰিমাণৰ এটা অংশ তেওঁৰ হাতত থাকি যায় গতিকে এই অগাধ সম্পত্তি মানে এই 15 বছৰ আৰু 17 বছৰত
মানে তেখেতে যে গঢ়ি তুলিলে এতিয়া তেওঁ এই সম্পত্তিবিলাকক কেনেকৈ লুকাই ৰাখিবতো নোৱাৰে সকলোৱে দেখি আছে এতিয়া ভয় কৰি আছে প্ৰমোদ বড়ো যদি চিফ হয় অহাকালিলৈ মানে মোৰ ওপৰত আইনী ব্যৱস্থা ল'ব তেতিয়া তেওঁ জেললৈ যাব লাগিব তেওঁ নিশ্চয় ভয় কৰি আছে গতিকে প্ৰমোদ বড়ো কেনেকৈ পাৰে এতিয়াই নিৰ্বাচনৰ আগতে ৰাইজৰ মানে পৰা আঁতৰাই দিবৰ কাৰণে তেখেতসকলে চেষ্টা চলাই আছে আৰু যাতে কোনো কাৰণত ক্ষমতালৈ আহিব নোৱাৰে তাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰবিলাক তেওঁলোকে কৰি আছে আৰু ষড়যন্ত্ৰটো কৰিবই কিন্তু ৰাইজে সকলোৱে জানে যে এই মুহূৰ্তত প্ৰমোদ বড়োৱে কোন হয় আৰু হাগ্ৰামা মহিলাৰীয়ে কোন হয় কোনে কাৰ বাবে সমাজৰ কাৰণে কোনে কাম কৰিব প্ৰমোদ বড়োৱে মানে সমাজৰ কাম কৰিব না নিজৰ ব্যক্তিগত কাম কৰিব এই কথাখিনি ৰাইজে জানে আৰু 15 বছৰে 17 বছৰে হাগ্ৰামা মহিলাৰীয়ে ৰাইজৰ হকে কি কাম কৰিলে সমাজৰ কাৰণে কি কাম কৰিলে আৰু নিজৰ কাৰণে কি কৰিলে এই গোটেই কথাখিনি আমি আমাৰ মুখেৰে ক'ব নালাগে এইটো ৰাইজে সকলোৱে জানে আৰু আজি ছ'চিয়েল মিডিয়াত আমি দেখি আছোঁ যে তেখেতৰ ওপৰত যিখিনি আছে এলিগেশ্যন এইটো এলিগেশ্যন প্ৰমাণ থকা এলিগেশ্যনবিলাক আছে আৰু তেখেতে যিখিনি কৰি আছে যিমান পাৰি মানে প্ৰমোদ বড়ো UPPL দলে যাতে শাসনত আহিব নোৱাৰে সেইটোৰ কাৰণে ষড়যন্ত্ৰবিলাক কৰি আছে আমিতো বহুত দেখি আছোঁ বহুত পাই আছোঁ মানে ফেক একাউণ্ট খুলি পেলাই মানে UPPLৰ প্ৰাৰ্থী UPPLৰ মানে দলৰ সভাপতি নেতাবিলাকৰ বিৰুদ্ধে কিছুমান পোষ্ট দিয়া আমি মানে দেখি আছোঁ গতিকে আমি দেখিছোঁ যে ছ'চিয়েল মিডিয়াত কথা ক'লে আপুনি ছ'চিয়েল মিডিয়াত দেখিছোঁ আমি হাগ্ৰামাৰ পন্থীয়ে বহুত মানে প্ৰমোদ বড়োৰ ওপৰত বেয়াকৈ মানে লিখিছে বা প্ৰচাৰ কৰিছে বা ইতিমধ্যে কেছো ৰুজু কৰিছে মেক্সিমাম ফেক একাউণ্ট এই ক্ষেত্ৰত মানে হাগ্ৰামাৰ বহুত মানে অগাধ সম্পত্তি আছে সেই সম্পত্তিবিলাক যিহেতু দেখিছে তাৰ ওপৰত আপোনালোকে কিবা ব্যৱস্থা ল'ব নেকি নাই যেতিয়া প্ৰয়োজন হ'লেতো আমিও ব্যৱস্থা ল'ব লাগিব আৰু ফেক একাউণ্ট যিবিলাকে ফেক একাউণ্ট খুলি পেলাই যিসকলে কাউণ্টাৰ দি আছে বা এলিগেশ্যন দি আছে সেইবিলাকে মানে এটা সময়ত নিশ্চয় ইয়াৰ মানে হেৰিখিনি যেনেকৈ পাব লাগে পানিছমেণ্ট নিশ্চয় পাব এটা সময়ত আমিতো মানে বাধ্য হৈ যাম কেতিয়াবা সময় এটা আছে সেই সময়লৈকে আমি চাই আছোঁ যি অঞ্চল BTR বুলি যি অঞ্চল এই অঞ্চলত বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনিবিলাক তেওঁ আনিলে চুক্তিখন কৰিলে শান্তি স্থাপন হ'ল আৰু এই অঞ্চলক আগুৱাই লৈ যাবৰ কাৰণে যিখিনি পদক্ষেপ হাতত লোৱা হৈছে আৰু এই নিৰ্বাচনৰ পিছতে তেখেতে এই কামবিলাক সম্পূৰ্ণ ৰূপায়ণ কৰিবৰ কাৰণে ৰাজ্য চৰকাৰ ভাৰত চৰকাৰৰ লগত লগ লাগি পেলাই ৰূপায়ণ কৰিবৰ কাৰণে তেখেতে এটা মানে কাম কৰিবৰ কাৰণে আগবাঢ়ি আছে তো এই ক্ষেত্ৰত তেখেতৰ ওপৰত যিখিনি এলিগেশ্যন আনিছে আমি ভাবোঁ এই ক্ষেত্ৰত BPF বা তেওঁলোকৰ যি কৰ্মকৰ্তাবিলাকে আজি মিডিয়া বা ছ'চিয়েল মিডিয়া বিভিন্ন মিডিয়াত যেনেকৈ তেওঁলোকে অপপ্ৰচাৰ চলাই আছে এইটো মাত্ৰ অপপ্ৰচাৰহে আৰু ইয়াত মানে কোনো ভিত্তি নাই ইয়াৰ ক্ষেত্ৰত ৰাইজেও সজাগ হোৱাটো ভাল আৰু জনসাধাৰণক মই এটা আপিল কৰিব বিচাৰিছোঁ যিবোৰ দুৰ্নীতি তেওঁলোকে কৰি আছে BPF দলৰ ফালৰ পৰা এই দুৰ্নীতিৰ ওপৰত চোকা নজৰ ৰাইজেও দিব লাগিব এই কথাখিনি মই আহ্বান জনাইছোঁ আৰু শেহতীয়াভাৱে তেওঁলোকে মডেল কোড অফ কণ্ডাক্ট লাগু হৈ থকাৰ সময়ছোৱাৰ ভিতৰতে আমি বিভিন্ন অভিযোগ পাই আছোঁ তেওঁলোকে এপইণ্টমেণ্ট দি আছে চাকৰিৰ কিছুমান পোষ্টৰ এপইণ্টমেণ্ট দি আছে আৰু তাৰোপৰিও যোৱা কি আছিলে এইটো 16 তাৰিখে অবৈধভাৱে কিছুমান হেৰিত চহী কৰিছিলে ফাইল পাছ কৰিছিলে তো এইবিলাকৰ ওপৰত যদি তদন্ত হয় 17 কোটি টকাৰ মানে ফাইল মানে চহী কৰিছিলে তো ইয়াৰ ওপৰত মানে উদ্ধৰ্ধন কৰ্তৃপক্ষও মানে ব্যৱস্থা লোৱাটো উচিত আমি দাবী জনাওঁ আৰু ইয়াৰ উপৰিও আমি পাই আছোঁ কিছুমান এই COVID-19 লগত যুঁজি থকা সময়তে যি এটা লকডাউনৰ কাৰ্যসূচী ভাৰত চৰকাৰ অসম চৰকাৰে ঘোষণা কৰিলে আৰু ইয়াত ৰাইজে সহযোগিতা কৰি আছে ইয়াত কি হৈ আছে ৰাইজৰ দুৰ্দশা চলি আছে এই সময়ছোৱাৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ সুবিধাৰ্থে তেওঁলোকক মানে ৰেচন দিয়াৰ ব্যৱস্থা কৰিলে ইয়াত আমি ভাৰত চৰকাৰক কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক আমি ধন্যবাদ জনাইছোঁ লগে লগে এইটো কথাও আমি ক'ব বিচাৰিছোঁ যে প্ৰশাসনে ইয়াৰ ওপৰত এটা ভাল ইনিচিয়েটিভ ল'ব লাগে যাতে কাৰো কাৰণে ইনজাষ্টিছটো নহয় সকলোৱে যাতে সমানভাৱে অধিকাৰখিনি পায়
সকলোৱে যাতে উপভোগ কৰিবলৈ পায়, যাতে কোনো কষ্টৰ সন্মুখীন হ'বলগীয়া নাই, সকলো জনসাধাৰণক ভাৰত চৰকাৰে বা কেন্দ্ৰীয় ৰাজ্য চৰকাৰে যাতে তেওঁলোককো সুবিধাখিনি কৰি দিয়ে আৰু ইয়াত কোনো ইনজাষ্টিছ নকৰে, সেইটোৱে আমি আহ্বান জনাইছোঁ। তাৰ উপৰিও আমি দেখিবলৈ পাইছোঁ যে এই BTADৰ যিটো নিৰ্বাচন, এই নিৰ্বাচনক কেন্দ্ৰ কৰি পেলাই ৰাইজে যিহেতু UPPL দলক মানে শাসনলৈ আনিব বিচাৰি আছে আৰু UPPL দলৰ শাসন আনিবৰ কাৰণে একদম পাঁচনৈৰ পৰা ৰৌতা সমষ্টিৰ পৰা লৈ পেলাই আমাৰ পৰ্বতজোৰা সমষ্টিলৈকে যিমানবোৰ জনসাধাৰণ আছে, ভোটাৰ ৰাইজ আছে, এটা ৱেভ আহিছে যে UPPLক শাসনলৈ আনিব লাগে আৰু 17 বছৰীয়া মানে BPF দলৰ যিটো শাসন, সেই সময়ছোৱাৰ ভিতৰত যথেষ্ট দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপশাসন ঘটিল। সেইকাৰণে আজি ৰাইজে সকলোৱে ওলাই আহিছে, য'ত গ'লেও UPPL, য'ত গ'লেও প্ৰমোদ বড়োৰ কথা ওলায়। গতিকে এই মুহূৰ্তত কেৱল UPPL আৰু UPPL প্ৰমোদ বড়োৰ নেতৃত্বত এটা মানে কাউন্সিল আহিব লাগে, যিটোৰ দ্বাৰা ৰাইজে উন্নয়নটো আশা কৰিব পাৰি আৰু যিটোৰ দ্বাৰা এটা জাষ্টিছটো সকলোৱে পায়, সম অধিকাৰটো পাবলৈ সক্ষম হয়, মানে মৰ্যাদাটো পাবলৈ সকলো জাতি জনগোষ্ঠীৰ যাতে সক্ষম হয়, সেইটো সকলোৱে আশা কৰি আছে। আৰু সেই সময়ৰ ভিতৰতে এটা দুৰ্ভাগ্যজনক কথাটো হ'ল কি, যে আমাৰ এটা অভিযোগ আছে যে শেহতীয়াভাৱে তেখেতসকলে বিভিন্ন ঠাইত ব্লেংকেট, খুটা, কম্বল বিভিন্ন ধৰণৰ মানে তেওঁলোকে বিতৰণ কৰা আৰম্ভ কৰিছে। কিছুমানক পইচাৰ প্ৰলোভন দিছে, কিছুমানক খুটা দিয়াৰ প্ৰলোভন দিছে, কিছুমানক ব্লেংকেট দি তেওঁলোকে ডাইভাৰ্ট কৰিব বিচাৰি আছে আৰু কিছুমানক মানে বিভিন্ন ধৰণৰ টিন পাতকেইটা মানে তেওঁলোকে বিশেষকৈ ইলেকশ্যন নটিফিকেশ্যন হোৱাৰ পিছতেই তেওঁলোকে বিতৰণ কৰি আছিলে। গতিকে তেনেধৰণৰ অভিযোগ আমি নিশ্চয়, অভিযোগ মানে আমাৰ হাতত তথ্য আছে তেওঁলোকৰ ওপৰত, এইখিনি আমাৰ এটা ক'বলগীয়া কথা। আৰু তাৰ ওপৰত আমি দেখিবলৈ পাইছোঁ যোৱা 30 এপ্ৰিল তাৰিখত খৈৰাবাৰী সমষ্টিৰ অন্তৰ্গত পাকৰিবাৰী গাঁৱত তেওঁলোকে তপন ডেকাৰ ঘৰত তেওঁলোকে মানে ব্লেংকেট বিতৰণ কৰি আছিলে। যি সময়ত নেকি COVID-19ৰ লগত মানে গোটেই বিশ্বখনে যুঁজি আছে, দেশখনে যুঁজি আছে, ৰাজ্যখনে যুঁজি আছে, সকলো জাতি জনগোষ্ঠীৰ লোকসকলে যুঁজি আছে, সেই সময়ত তেওঁলোকে জনসাধাৰণক মাতি পেলাই ব্লেংকেট বিতৰণ কৰাটো অতি দুৰ্ভাগ্যজনক। মানে দুটা কথা ইয়াত মানে আমি গুৰুত্ব দিছোঁ। এটাটো হ'ল কি যে লকডাউন তেওঁলোকে ভায়োলেশ্যন কৰিছে, 2 নম্বৰটো হ'ল কি মানে তেওঁলোকে আমাৰ মডেল কোড অফ কণ্ডাক্ট সেইটো ভায়োলেশ্যন কৰিছে। গতিকে ইয়াৰ ওপৰত নিশ্চয় কেছ হৈছে, ৰেজিষ্টাৰ্ড হোৱাৰ পিছত ইয়াৰ ওপৰত পুলিচ প্ৰশাসনে ইতিমধ্যে থানাত কেছ ৰেজিষ্টাৰ হোৱাৰ পিছত মানে থানাই কি একশ্যন লৈছে আমি কিন্তু কোনো একশ্যন লোৱা দেখা নাই। তো এনেকৈ বিভিন্ন ঠাইত তেওঁলোকে ব্লেংকেট, সূতা বিতৰণ কৰা কাৰ্যসূচী চলাই আছে আৰু ৰেচন দিয়াৰ ক্ষেত্ৰতো তেওঁলোকে অবৈধভাৱে কিছুমান লিষ্ট তৈয়াৰ কৰা কথা আমাক বিভিন্ন জাগাৰ পৰা জনসাধাৰণে আমাক জনাইছিল। আৰু এই ক্ষেত্ৰত এইকাৰণে আমি প্ৰশাসনক কৈছিলোঁ যাতে কোনো কাৰণত ইনজাষ্টিছ নহয়, মানে ইয়াত কোনো VCDC মেম্বাৰ, চেয়াৰমেনে